ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱমমান শ্ৰেণীৰ কাৰণে এটা পাঠ লৈ আহিছোঁ। পাঠটোৰ নাম হৈছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, অৰ্থাৎ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা এটি কবিতা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে। তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েইতো কৈছিলা, ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই, সংকীৰ্ণতা এৰি দিয়া। অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি, আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। মই এতিয়া এই কবিতাটোৰ মূল ভাৱটো তোমালোকক পঢ়ি দিছোঁ। মই লিখি লৈছোঁ আৰু এতিয়া তোমালোকক এই মূল ভাৱটো ক'বলৈ ওলাইছোঁ। মূল ভাৱ: সমাজৰ উন্নতিৰ বাবে অহৰহ চেষ্টা কৰি যোৱা সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটি এটা মহান মানৱতাৰে সিক্ত উৎকৃষ্ট কবিতা। সমাজৰ উত্তৰণৰ বাবে সমাজৰ অন্যায় অবিচাৰ আদিক প্ৰত্যাহ্বান জনাই মানুহৰ অন্তৰত মহান মানৱতাৰ ভাৱ বোৱাই দিব পৰাকৈ কবিগৰাকীয়ে বিচাৰিছে এক উদাত্ত কণ্ঠ। মানৱদৰদী কবিগৰাকীৰ দেশ তথা মানুহৰ প্ৰতি থকা অগাধ প্ৰেম আৰু সামাজিক দায়বদ্ধতা কবিতাটিত প্ৰকাশিত হৈছে। ভয়, শংকা আৰু আত্মস্বাৰ্থক নেওচা দিব পৰাকৈ মানুহক বজ্ৰৰ দৰে কঠিন শক্তিশালী কৰি তুলিব বিচাৰিছে। প্ৰকৃতিৰ অকৃপণ উপাদানবোৰ যেনে প্ৰচণ্ড ধুমুহা, বজ্ৰৰ গৰ্জন, বিশাল মহাকাশ আদিক আহ্বান জনাই তেখেতে মানুহৰ সমাজত এটা বাৰ্তা দিব বিচাৰিছে যে মানুহ সদায় মুক্ত, বিশাল আৰু প্ৰবল বিপ্লৱী শক্তিৰ অধিকাৰী হ'বলৈ প্ৰয়াস কৰিব লাগে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা? আদি কালজয়ী গীতৰ জৰিয়তে মানৱদৰদী কবিজনাই প্ৰমাণ কৰিছে যে এটি মানৱতাবাদী কণ্ঠৰ প্ৰভাৱ বজ্ৰৰ গৰ্জনতকৈ কোনো গুণেই কম নহয়, বৰঞ্চ অধিক শক্তিশালীহে। এইখিনি।